সিট কিমানটা সিদ্ধান্ত হৈছে আজি আমাৰ বিপিএফটো 40টা 40টাতে দিব দিব কিছু কিবা থাকিব বিশেষ ইছ্যু ইছ্যু কি ৰাইজক মাটিৰ পাট্টা দিব সব জাতি জনগোষ্ঠী মাটিৰ পাট্টা পাব লাগে সমস্যা সেইটোৱে চবৰ কাৰণে এইটো আমি সমাধান কৰি দিম ইউপিএল চেক বিতৰণ কৰি আছে ইউপিএলৰ চেক বিতৰণ এই চেকটো লৈ পেলাই আপোনালোকে বেংকত যাব দিছে মই বেংকত যাই পেলাই পইচাটো উইথড্ৰ কৰক যদি নাই তেতিয়া থানাত ভৰাই দিলেই হ'ল আৰু কি স্কিম এইটো 2 লাখ টকা চেক দিব 2 মাহ পিছত পাব স্কিমৰ নামটো কি 2 মাহ পিছত 2 লাখ ভুৱাটো হ'বই এইটোতো অফিচিয়েল চেক নহ'বই কোনোবা ইণ্ডিভিজুৱেল চেক হ'ব ডেটটো ঠিক কৰা নাই আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা এটা আশীৰ্বাদ ৰেলী মানে ব্লেছিং ৰেলী হিচাপে বিপিএফ দলে ডিষ্ট্ৰিক্ট ৱাইজত কৰিব 3টা সমষ্টি লৈ পেলাই বা 2টা সমষ্টি লৈ পেলাই মুঠতে আগষ্ট 20 তাৰিখৰ ভিতৰত এই ৰেলীটো শেষ কৰিম আমি মুঠতে ভাল ৰেলী হ'ব বিপিএফ দলৰ পৰা সেইটো লোৱা হৈছে বিটিচিত 1 নম্বৰ পজিশ্যনটো আমাৰ বিপিএফে আৰু আমি কৈছোঁ শোণিতপুৰ আৰু বিশ্বনাথ ডিষ্ট্ৰিক্টৰ যিখিনি গাঁও সোমাব লগা আৰু আছে সেইটো আমি সোমাবৰ কাৰণে নেক্সট গভৰ্ণমেণ্ট আহিলে আমি চেষ্টা কৰিম আৰু সোমামে